দিন পকৰি খোৱা নাই নোখোৱাও নি মোক পকৰি আইও কিয়নো নোখোৱাম হিৰ আহিছহে ৰ অকমান বনাওঁগে ৰ চিন্তা কৰিব নালাগে দে ৰ তই ইয়াতে বহি থাক মই এতিয়াই তোলে পকৰি বনাই আনো দেই এদিনাই চাগে পকৰি বনাইছে ইমান ধুনীয়া গোন্ধ পকৰি খাবই মন গৈছে এতিয়াই দিনা বনাই আনতে আকৌ পটককে বনা মই একদম ৰবই পৰা নাই ৰীনা পকৰি ইমান পটককে আনিলি নে দে খাওঁ একদম ৰবই পৰা নাই আৰু গোন্ধত বৰ সোৱাদযুক্ত দেই বৰ সোৱাদযুক্ত দেই ৰীনা তই দেখোন পকৰিৰ দোকান এখনকে দিব পাৰ তোৰ পইচাও হ'ব বহুত আৰু মানুহৰো পেট ভৰি যাব ধুনীয়া পকৰি খায় তাকেও বালা কি যে কৰোঁ নহয় দোকান এখন খুলিব পাৰোঁ কিন্তু মোৰ ওচৰত এখন দোকান খুলিবলৈ ইমান টকা নাই কিনো কৰোঁ বুজি পোৱা নাই বুজিছ আৰে ইমান সৰু কথাটো তই মনটো বেয়া কৰিব লাগে নে চিন্তা নকৰিবি দে মই আছো নহয় তই মোৰ পৰা পইচা কেইটামান ধাৰলৈ লৈ ল'বি আৰু দোকান এখন খুলি ল'বি তাৰপিছত দোকানত ধুনীয়া পকৰি বিক্ৰী হ'ব নহয় তেতিয়াতো তোৰ লাভ হ'ব নহয় তেতিয়া মোক পিছত আকৌ ঘূৰাই দিবি বছ সেইটোৱে কথা তাতনো কি মন বেয়া কৰিবলগীয়া কথা নালাগে এনে খৰচাবোৰ তই মোৰ কাৰণে কৰিব নালাগে তোৰ ঘৰুৱা কামতে সেইকেইটা টকা বহুত ব্যৱহাৰ পাওঁ নালাগে দে নালাগে পাই ল'ব লাগিব একেবাৰে দিনো নহয় কিবা পিছত ঘূৰাই দিবি লাগিলে ল'বি দে তই দোকান খুলিব লাগিব মই জানো নহয় তোৰ হাতৰ পকৰি কিমান ধুনীয়া সকলোৱে খাই বহুত ভাল পাব আৰু তোৰ লাভো হ'ব প্লিজ মোৰ ফালৰ পৰা হ'ব দে ল'ম বাৰু হ'ব দে তোৰ কথা মতে মই মোৰ দোকানখন খুলিম পকৰি পিছত মই তোক ঘূৰাই দিব লাগিব পাই পইচাকেইটা তোৰ দিগদাৰহে হ'ব দে খুলিম দে খুলিব লাগিব হ'ব খুলিম দে তয়ো যা মোৰ যে বান্ধৱী তয়ে মোৰ বেষ্ট ফ্ৰেণ্ড দেই তোৰ নিচিনা আৰু বান্ধৱী ক'তো নাথাকে দেই তই মোৰ কথা ইমান চিন্তা কৰ মালা তই বৰ ভাল দেই মই তোৰ এই সহায় কেতিয়াও নাপাহৰোঁ আৰু নাই মালাৰ কথাত পকৰিৰ দোকান এখন খুলি ল'লে মালাৰ কথাত আৰু দোকানখন খুলি ল'লো হয় কিন্তু পকৰি বিক্ৰী হ'বনে নাই গম নাপাওঁ দেই সেইবোৰবোৰ বিক্ৰী হ'লে হয় আৰু ৰীণাৰ দোকানৰ গ্ৰাহক বহুত বাঢ়িছে ৰীণাৰ পকৰিৰ প্ৰশংসা গোটেই গাঁৱত বিয়পি পৰিছে ৰীণাৰ পকৰি খাবলৈ গোটেই দূৰৰ পৰা গ্ৰাহক আহে কি সোৱাদযুক্ত পকৰি মই এনেকুৱা জীৱনত পকৰি খাই নাই পোৱা ৰীণা বাইদেউ আৰু কেইটামান পকৰি দিয়কচোন ইমান সোৱাদযুক্ত পকৰি নহয় খালে খাই থাকিবকে মন যায় দিছো দাদা ককাই দিয়ক বেছিকে নাখাবা ৰাতিপুৱাই পেট বেয়া হ'ব কিন্তু হেই চুপ থাক ৰে খাই ইমান ভাল লাগিছে আৰু খাওঁ লাগি গৈছে এদিনাখন টংকেশ্বৰে ৰীণাৰ দোকানৰ পকৰিৰ কথা গম পালে আৰু সিও ৰীণাৰ দোকানৰ পকৰি খাবলৈ ওলাল শুনিছোঁ বোলে এই দোকানখনৰ পকৰি বৰ সোৱাদযুক্ত দিয়কচোন মোকো পকৰি এক প্লেট দি দিয়ক খাওঁ কেনেকুৱানো গোটেই গাঁৱে কৈ ফুৰে বৰ ভাল বুলি পকৰিটো খাবলৈ সেয়েহে ময়ো খাবলৈ আহিলোঁ আজি এক প্লেট দিয়াচোন দিছো ৰ'ব ককাইদেউ এইয়া লওক পকৰিটো
খাবলৈ দেখোন বৰ ভাল টংকেশ্বৰে পকৰি খাই ৰাস্তাই ৰাস্তাই ঘৰলৈ উভতি যায় ৰীণাৰ দোকানৰ দেখোন পকৰি মানুহে খুব খায় তাই চাগে খুব লাভ হয় ময়ো পকৰি দোকান এখনকে খুলি লওঁ তেতিয়া মোৰো লাভ হ'ব এটা কাম কৰিম তাইৰ দোকানৰ ওচৰতে মোৰ পকৰি দোকান খুলিম অকমান মডাৰ্ণ টাইপত খুলিম তেতিয়া সকলোৱে আহি পেলাই মোৰ দোকানত খাব আৰু মোৰ দোকানত বহুত টকা হ'ব মই তেতিয়া ধনী হৈ যাম কাইলৈ মই লেবাৰটোক কম কাইলৈ ভিতৰতে মই দোকানখন খুলিম দুখীয়া ৰীণা সাজু হৈ থাক তই এতিয়া অতি সোনকালে আকৌ দুখীয়া হ'বলৈ ধৰিবি কাৰণ মই আহি আছো মোৰ দোকান আহি আছে মোৰ দোকানৰ পকৰিহে মোৰ কাষ্টমাৰে খাব মোক মাতিছিলে চাহাব মই তোক এটা বিশেষ কথা ক'বলৈহে মাতিছিলো কিনো বিশেষ কথা কওকচোন কওক চাহাব আচলতে ৰীণাৰ দোকানত বহুত বিক্ৰী হৈছে তাই সোনকালে ধনী হৈ যাব তই মই নহ'লে এখন দোকানকে খুলি লওঁ পকৰিৰ তাই দোকানৰ কাষতে অকমান মডাৰ্ণ টাইপত মানে খুলিম তেতিয়া কাষ্টমাৰবোৰ আমাৰ দোকানলৈ আহিব আৰু আমি ধনী হৈ যাম এই কামত তই মোক সহায় কৰিব লাগিব তই মোৰ দোকানত পকৰি বনাব লাগিব ঠিক আছেনে হ'ব বাৰু মই পকৰি বনাই দিম বাৰু কিন্তু কিবা এটাতো আপুনি মোক দিব লাগিব তাৰ হিচাপত এইটো একেবাৰে লুফিয়াটো দিম আমাৰ দোকানত বিক্ৰী হোৱাৰ ওপৰত কথা তোক তাৰ বদলত মই টকা কেইটামান দিম হ'ব বাৰু কাইলৈ দোকানখন খুলিব লাগিব দেই পকৰি বনাই থবি আৰু টংকেশ্বৰে ৰীণাৰ দোকানৰ কাষতে পিছদিনা তাৰ নিজৰ পকৰি দোকান এখন খুলিলে পকৰি লৈ লওক পকৰি তাজা তাজা পকৰি তাজা তাজা পকৰি পকৰি লৈ লওক পকৰি আৰু এনেকৈ সিহঁতৰ পকৰি দোকান দুদিনমান ভালদৰে চলিলে কিন্তু তাৰ পিছত ৱাও পকৰিখিনি দেখাত বহুত সোৱাদযুক্ত যেন লাগিছে খাই চাওচোন থুই এনেকুৱা ভেজাল পকৰি কোনোবাই খায় নেকি তাতকে গোবৰেই খাবলৈ ভাল এনেকুৱা পকৰি কিয় বেচ হা চালা মোৰ পইচা নষ্ট কৰিব আহ তাতকে গোবৰ এচপৰা খুৱাই ভাল মোৰ গৰুজনী গোবৰে তাতকে বহুত সোৱাদযুক্ত মোৰটোৱে বেয়া কৰিলোঁ জিভাখন কিবা সোৱাদ নোপোৱা হৈ গ'ল ইমান কেলা গোবৰ সঁচাকে দেই একদম গোবৰ চপৰাই তাতকে ভাল ঐ একেবাৰে নিজকে কি বুলি ভাব হা গোবৰৰ লগত মোক পকৰি তুলনা নকৰিবি একেবাৰে যদি খাব মন নাই খাবলৈ কিয় আহিছিলে হা ৰসটোক মই আজি এইবুলি কৈ টংকেশ্বৰে গ্ৰাহকক মাৰিবলৈ গৈছিলে চাল্লা তই মোক চিনি পোৱা নাই হা মোৰ পকৰিৰ বদনাম উলিয়াব বিচাৰিছ ৰহ তোক আজি তোমালোকে ইয়াকে ধৰাচোন তোমালোকে ইয়াক মাৰাচোন নহ'লে মই ই মাৰি পেলাব তোক আজি মাৰিছে তোমালোকে কিবা এটা কৰা তই হা আমাক আমাৰ বছক মাৰিব হা ৰহ তোক আজি তই মোক মাৰিব নামাৰিব বছ হ'ব এইটো বেহুচ হৈ গ'ল এতিয়া আমি যাওঁ ব'লা ৰীণাৰ দোকানতে পকৰি খাওঁগে এইবোৰ গোবৰৰ নিচিনা পকৰি খাই মোৰ জিভাখন কাম নাইকিয়া হৈ গৈছে ব'লা আমি ৰীণাৰ দোকানৰ পৰা পকৰি খাওঁগৈ টংকেশ্বৰ বেহুচ হৈ গ'ল চাহাব আপুনি চাহাব উঠক চাহাব আপোনাৰ কি হ'ল চাহাব উঠক আৰু তেতিয়াই টংকেশ্বৰ সাৰ পাই যায় মোৰ লগত কি হৈছে
তই তই আহিলি ভালেই কৰিলি। চাহাব আপোনাৰ কি হ'ল এইবোৰ? চাহাব কেনেকৈ হ'ল? আপুনি দুখ পাই আছে দেখোন। এই মানুহ কেইজনমান আহিছিলে অ', তেহেঁতি মোৰ পকৰা খাই ভাল নাপালে হেনো, গোবৰৰ নিচিনা। তাৰপিছত আৰু মই সিহঁতক মাৰিবলৈ গৈছিলোঁ, তেহেঁতিকে মোৰ উল্টাই মাৰিলে আৰু মই বেহুচ হৈ গ'লো। চালা মোৰ চাহাব ক'লে গ'ল সিহঁতি? আকৌ কথাখিনি বহলাই দিব নালাগে দে। নালাগে নহ'লে আকৌ মাৰিব, সি শুনিব। নালাগে, বাদ দে। চাহাব এইবোৰ চব ৰীণাৰ কাৰণে হৈছে। তাকেই, এই ৰীণাজনী দোকানখন নোহোৱাহেঁতেন মোৰ দোকানৰ একদম বিক্ৰী বহুত ধুনীয়াকে হ'লহেঁতেন। ইজনী ৰীণাই চব শেষ কৰি দিলে। ঐ, মোৰ মনত এটা আইডিয়া খেলাইছে। আজি ৰাতিকে তই তাইৰ দোকানত জুই জ্বলাই দিবি আৰু তাই মৰি থাকিব। তেতিয়া সকলোবোৰ কাষ্টমাৰ আমাৰ দোকানত পকৰা খাবলৈ আহিব। তেতিয়া আমি ধনী হৈ যাম, উপাৰ্জনো বহুত হ'ব। নহ'লে এই ৰীণাজনীয়ে আমাক বহুত দিগদাৰ কৰিছে। তাই পকৰা বেছি ভাল হেনো। বৰ একেবাৰে। আপুনি চিন্তা নকৰিব চাহাব, মই আজি ৰাতিয়ে তাইৰ দোকানত জুই জ্বলাই দিম। আৰু ৰাতিয়ে ৰীণাৰ দোকানত জুই জ্বলাই দিয়ে আৰু ৰীণা মৰি থাকে। তই আমাৰ চাহাবৰ উপাৰ্জন হানি কৰ হা? আজি সকলোবোৰ শেষ হ'ল। কেনে আছে? আজিৰ ভিডিঅ'টো চাই কেনে লাগিলে? যদি ভাল লাগিলে এটা লাইক কৰি দিব দেই, আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আৰু নতুন ভিডিঅ' চাবলৈ। ইয়াৰ নেক্সট পাৰ্টটো অতি সোনকালে দিয়া হ'ব। বাই বাই।